বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কমৰেড ব্লগলৈ। তো আজি আমি শুৱালকুছিৰ বস্ত্ৰ উদ্যানত যাম বুলি ভাবিছোঁ। সেয়ে আমি এই তিনিওটাই বস্ত্ৰ উদ্যানত তালৈকে যাওঁ। তো আপোনালোকক বস্ত্ৰ উদ্যানখন দেখুৱাই দিম, আপোনালোকে মোৰ লগত যাওক। আৰু আমি ইমান কষ্ট কৰি চাইকেল চলাই শুৱালকুছিলৈকে যাম 12 কিলোমিটাৰ। এয়া চাওক, আপোনালোকৰ বাবে কৰিছোঁ ভিডিঅ'বোৰ। তো আপোনালোকে ছাপোৰ্ট কৰিব, আৰু ছাপোৰ্ট কৰিলে ভাল লাগে আৰু ভিডিঅ' দিব ইচ্ছা যায়, মন যায়। সেয়ে ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো অল কৰি দাবাই দিব, তেতিয়াহে মোৰ ভিডিঅ'বোৰ বস্ত্ৰ উদ্যান পাওঁ হৈছোঁ। আৰু বেছি দূৰ নাই, যদিহে বন্ধ থাকে ভিতৰত সোমাব নোৱাৰিম, বন্ধ নাথাকিলে ভিতৰত সোমোৱাই যাম। তো আপোনালোকক দেখুৱাই দিম, ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া শুৱালকুছি গাঁৱৰে যাই আছোঁ চাইকেল চলাই। এয়া চাওক, আমি ফাইনেলি বস্ত্ৰ উদ্যান আহি পালোঁ। তো এতিয়া ভিতৰত সোমাই যাম, টিকট কাটিব লাগিব। তো আপোনালোকক দেখুৱাই থাকোঁ বেগ কেমেৰা। ইয়াত টিকট কাটি ল'ব লাগে। টিকট লৈ ল'লোঁ, আমি 3টা টিকট লৈ ল'লোঁ। তো এয়া চাওক, এইখন টিকট কাটি ল'লোঁ আমি এতিয়া 3ৰ কাৰণে। এখনে দিছে, এইখনতে 3খন। তো ভিতৰত সোমাই আহিলোঁ। চাওক কি সুন্দৰ ভিউ, মজা ভিউ। ভিডিঅ'টো চাই থাকিব সেই চাওক, ইহঁতে মাৰ্বল খেলাই আছে, মানে সৰু ল'ৰা ছোৱালী। তো মাৰ্বল খেলাই আছে, ধুনীয়া ভিউ। এয়া বস্ত্ৰ উদ্যানত আমি এতিয়া মানুহ কিমান মানুহ হৈছে চাওক। তো সেনেকৈ ভিডিঅ' বনাই আহি আছোঁ। সৰু ল'ৰা ছোৱালীবোৰে ইয়াত মানে ধেমালি কৰি আছে, ইয়াত পাৰ্কত উঠি আছে। নামটো নাজানো কি বুলি কয়। এইখনৰ পৰা চুচাৰি যাম। এয়া গ'লো, এয়া চাওক যাই আছোঁ। ঘৰৰ ভিতৰত সোমাই যাম। ঘৰটোৰ ভিতৰত বহুত কিবা কানি আছে, দেখুৱাই দিম আপোনালোকক। তো চাই থাকিব, বেক কেমেৰা কৰি দেখাই দিওঁ। তো এয়া চাওক, এইডাল ঘৰটোৰ ভিতৰত গাছ আছে। ভিতৰতে মানে পুৰণি বস্তুবোৰ ৰাখি থৈ দিছে, পুৰণি স্মৃতিবোৰ। তো এয়া চাওক কেনেকৈ শাল বয়, এইবোৰ শালৰ যঁতৰ, এনে কিবা কানি। আৰু এয়া চাওক, তো মই দেখুৱাই দি থাকোঁ আপোনালোকক। তো এয়া ঢেঁকী দি আছে, চাওক ঢেঁকী দি আছে, ধান চালি আছে। আৰু এইটো কাপোৰ কিবা সূতা কিবা কৰি আছে। আৰু এয়া চাওক, এই ককাজনে মানে শাল বৈ আছে। শুৱালকুছি যিহেতুকে পাট মুগা কাপোৰৰ বাবে বিখ্যাত, সেয়ে শাল বোৱা এইটো চিন ৰাখিছে। এয়া চাওক, এই ঘৰটোৰ ভিতৰত এইডাল গাছ বনাইছে, গছ। আৰু এইটো হৈছে যঁতৰ। এয়া বাইদেউজনীয়ে যঁতৰ উৰাই আছে। আৰু এইটো এটা চাওক,
আৰু এইটো হৈছে ছাগলী বন্ধা ঘৰ এয়া চাওক ছাগলী দুটা আৰু এইটো হৈছে গলিঘৰ মানে গোহালি এয়া গোহালিটোত চাওক ডামৰি এটা আছে আৰু এইবোৰ কিবা কাপোৰৰে কিবা কাম কৰি আছে চাওক এইটো কি সুন্দৰ ঠাই কি সুন্দৰ ঘৰ মানে এইটো ঘৰটোৰ ভিতৰতে এইবোৰ কি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে এয়া এইবোৰ হৈছে মূৰ্তি হয় কিন্তু অৰিজিনেল নাপায় যি হে মানে বঢ়িয়াকৈ বনাই ৰাখি থৈ দিছে আৰু এয়া ঢেঁকী মানে আগৰ দিনৰ ঢেঁকীৰে গুড়া শুনি নহয় চাউল সেই কৰি আছে ধান তাৰপিছত এইটো কি সুন্দৰ চাওকচোন আপোনালোকে বহুত ধুনীয়াকৈ ৰাখিছে মানে এইবোৰ পুৰণি স্মৃতিবোৰ ৰাখি থৈ দিছে তো মানুহবোৰ অৰিজিনেল যেনে পায় একদম আৰু এইটো চাওক হেৰি ঘৰৰ ভিতৰত কি ধুনীয়াকৈ ৰাখি থৈ দিছে তো ভিডিঅ'টো চাই থাকক আপোনালোকে আৰু কি কি পাৰোঁ দেখুৱাই দিম তো বেক কেমেৰা কৰি অলপ দেখুৱাই দিম এই দুটা আইতাই মানে তামোল শুনি খাই আছে এইখন হৈছে বতাত তামোল পাণ ৰাখিছে আৰু তামোল শুনিছে দুজনী আইতাই হাঁহি মিচিকাই তামোল খাই আছে আৰু শুনাত শুনি সেইকাৰণে বহুত ভাল লাগিল বহুত এনজয় কৰিলোঁ বহুত বস্তুত উঠিলোঁ তো এয়া চাওক পাৰ্কখনৰ অলপ পৰিৱেশটো দেখাই দিওঁ বহুত মানুহ এয়া আমি গধূলি সময়ত আহিছোঁ ৰ'দ চ'দ কমাত তো বহুত ভাল লাগিছে আহি তো এয়া চাওক পাৰ্কত লাইট জ্বলাই দিলে এয়া মানুহ চাওক আৰু লাইট জ্বলাই দিছে এয়া চাওক এই দুটা হাঁহ এতিয়া হাঁহে কেনেকৈ মাতে মই দেখুৱাই দিম আপোনালোকক এয়া চাওক হাঁহৰ দৰে হাঁহ মাত দিছোঁ এতিয়া কুকুৰ লাগি আছোঁ কুকুৰৰ দৰে মাত ভাল লাগিছে কুকুৰটো তো গাই চাওক ইয়াত দুটা ছাগলী আছে এয়া চাওক এই দুটা ছাগলী মই ছাগলীকেইটাৰ লগত কথা পাতিম আজি প্ৰাকত আহি ভিডিঅ' বনালোঁ তো আপোনালোকক দেখুৱালোঁ আপোনালোকক কেনে পালে কমেণ্ট কৰি ক'ব আৰু যদি এই ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি দবাই দিব ধন্যবাদ জয় অসম।